নমস্কাৰ, আজি পুনৰ ভাতৰ কাঁহীখন লৈ আপোনালোকৰ মাজত আহিছোঁ। আজিৰ খানাটো একদম বেলেগ বইল। এইফালে কবি, পটল আৰু আলু বইল। ইয়াত আছে জহাবুল বইল। তাৰপিছত ইয়াত আছে কচু আৰু জহাবুল, তাৰপিছত শুকান মাছ ধুনীয়াকৈ ভাজি লৈছোঁ। দালি আছিলে, দালি লোৱা নাই। তাৰপিছত ইফালে মাছৰ ফ্ৰাই লৈছোঁ। বোৱাৰী, পিঁয়াজ আৰু তিয়ঁহ কাটি থোৱা আছিলে ফ্ৰিজৰ পৰা। ৰচুন, পিঁয়াজ আৰু তিয়ঁহ কাটি থৈছিলোঁ, বোৱাৰীক আনিব দিলোঁ। পাহি নাই, কলেজলৈ গ'ল। বোৱাৰীক কেমেৰামেন বনাইছোঁ আজি ন, বহুত দিনৰ মূৰত আজি সি মোৰ কেমেৰামেন বনিছে। ক'ত ৰাখোঁ ক'ত নাৰাখোঁ এনেকুৱা লাগিছে, ইয়াতে ৰাখোঁ। আজি প্ৰথমতে কচু আৰু জহাবুল শুকান মাছে ভাজিটোৰ লগত খাই লওঁ। শুকান মাছ এইটো কাৱৈ মাছৰ শুকান, এই ভাজিটোৰ লগতে খাই লওঁ। খুব খাবলৈ মন গৈ আছিলে বহুত দিনৰ পৰা, আজি বোৱাৰীয়ে বনাই দিছে, সেই গতিকে মজা মাৰি খাই লওঁ। দালি আছে কিন্তু লোৱা নাই। নেমু পাহৰিলোঁ দেই, নেমু এপিচ ল'বলৈ। বোৱাৰীয়ে কেমেৰাটো থৈ আনি দিবাগৈ এতিয়া। কৃষ্ণ, বেলেগ সোৱাদ হৈছে, মজা। ইমান মজা লাগিছে ভোলৰ চব্জিটো, ভোল আৰু কচু শুকান মাছ।
ভোল আৰু আলু পিটিকি খাম এতিয়া আজি বইলৰ সোৱাদ ল'ম কচু আৰু জহাবুল শুকান মাছৰ জুতি ল'লোঁ এতিয়া জহাবুল আৰু আলু ভোট জলকীয়াৰ জুতি ল'ম এনেকৈ খায়ো বেলেগ সোৱাদ লাগে আপোনালোকক লোভ লগাই খালোঁ আৰু আপোনালোকেও কেতিয়াবা খাই চাবচোন এনেকৈ জহাবুল বইল কৰিব এইটো আমাৰ বাৰীৰ হয় আৰু ইফালে আলু পিটিকি ল'ম লগত দি দিম এতিয়া আৰু খাবা আৰু মজাকে
আজিলৈ মোৰ খোৱা হৈ গ'ল। আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগিলে আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।